জন্মদিনটোৰ পৰা তোমাক লগ পোৱা নাই। পাইছো মাথো জীৱনৰ গভীৰ দুখত, যি সময়ত সপোনৰ মৰিচিকা খেদি সকলো আঁতৰি গৈছিল, মোক অকলেই এৰি। সেই সময়ত মোৰ শান্তিৰ বাবে ভগৱানে পঠালে চাগে তোমাক, মোৰ অকলশৰীয়া জীৱনৰ সাৰথি কৰি। কোনে জানে কোন কেতিয়া নিৰ্যাতিত নিষ্পেষিত অকলশৰীয়া হ'বলগীয়া হয়। তুমি হবানে অৰ্জুনৰ সাৰথি শ্ৰীকৃষ্ণৰ দৰে পৰম বিশ্বাসী? কৰিবা নেকি কেতিয়াবা বাৰু সুখন লুণ্ঠন নিষ্পেষণ বুকুত সাৱটি ৰঘুমুনাৰ দৰে? তুমি এনেকুৱা নকৰা, তথাপিও হয় সেই বন্ধুবৰ্গই অকলশৰীয়া কৰা দৰে। তুমি জানা নাই, যদিও তোমাক জন্মদিনটোৰ পৰা লগ পোৱা নাই, তোমাৰ মুখৰ সুশোভিত বাক্য, উৎসাহ আৰু প্ৰেৰণাই মোৰ জীৱনৰ দুখৰ পোচাক খুলি সেউজীয়া পৃথিৱীখনত নতুনকৈ জীয়াই থকা অলেখ মনত শক্তি দিব। সেয়ে চাগে আজি তোমাৰ নিদাৰুণ হিয়াৰ মাজত ৰোপণ কৰিব বিচাৰোঁ বন্ধুত্বৰ মৰমৰ বীজ।